নলবাৰীৰ পয়লাত 29 সংখ্যক বাৰ্ষিক হোম আৰু সভাৰ মহোৎসৱৰ আয়োজন। দুজোপা গছৰ বিবাহস্থলী মন্দিৰৰ সভাত সহস্ৰাধিক লোকৰ সমাগম। নলবাৰী চহৰৰ সমীপতে থকা পয়লা গাঁও শৰ্মা চুবুৰীস্থিত শ্ৰী শ্ৰী গোপাল মন্দিৰত আজিৰে পৰা অৰ্থাৎ 13, 14 আৰু 15 মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কৰা হয় বাৰ্ষিক হোম আৰু সভা মহোৎসৱ। 7 বছৰ গৰাকী হোৱা যোৱা মন্দিৰটোত থকা দুজোপা পুৰণি গছৰ মাজত এটা সময়ত বিবাহ কৰাই দিয়া হৈছিল বুলিও প্ৰবাদ আছে মন্দিৰটোত। প্ৰথমতে সাধাৰণভাৱে নিৰ্মিত মন্দিৰটো পিছলৈ পকীকৰণ কৰা হৈছিল। মন্দিৰ প্ৰতিষ্ঠাৰ পিছৰ পৰাই আয়োজন কৰা হোম আৰু সভাৰ এইবেলি 29তম বাৰ্ষিক সভা হিচাপে উদযাপন কৰা হয়। আজি অৰ্থাৎ বুধবাৰে ৰাতিপুৱা মন্দিৰৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয়। পতাকা উত্তোলন কৰে শ্ৰী শ্ৰী গোপাল মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি মদন শৰ্মাই। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ কৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰীয়ে। আন ভালেমান কাৰ্যসূচীৰ অন্তত আবেলি ধৰ্ম ধ্বজা উত্তোলন কৰা হয়। 29 গৰাকী বিশিষ্ট উত্তোলকৰ ভিতৰত উপস্থিত থাকে যুৱ সাংবাদিক মৃদুল কলিতা, সমাজ সেৱিকা জয়শ্ৰী শৰ্মা, সমাজ সেৱিকা মঞ্জুৰাণী দাস, যুৱ ব্যৱসায়ী যোগেন কলিতাকে প্ৰমুখ্যে কৰি বিশিষ্ট অতিথিবৃন্দই সন্ধিয়া আতচবাজি প্ৰদৰ্শন কৰে সীমা সুৰক্ষা বল বেটেলিয়ান 1ৰ পৰা কোম্পানী কামাণ্ডাৰ অমৰেন্দ্ৰ গগৈয়ে। অঞ্চলটোৰ লোকসকলৰ মাজত শান্তি সমৃদ্ধি একতা বিৰাজ কৰাৰ উদ্দেশ্যে সভাৰ সম্পাদক জিতুমণি দাস তথা উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ধন্যবাদ। আজি আমাৰ পয়লা শ্ৰী শ্ৰী গোপাল মন্দিৰৰ ৰাতিপুৱাৰ পৰাই আমাৰ কাৰ্যসূচী আৰম্ভ হৈছিলে। ৰাতিপুৱাই আছিল আমাৰ সমূহীয়া চাফাই আছিলে, তাৰপিছত আমাৰ মন্দিৰৰ ধ্বজা উত্তোলন আছিলে, তাৰপিছত আমাৰ মন্দিৰৰ ধ্বজাৰ পিছতে আছিল শ্বহীদ তৰ্পণ অনুষ্ঠান, তাৰপিছত আছিল আমাৰ বৃক্ষৰোপণ অনুষ্ঠান, তাৰপিছত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মাজত খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। আৰু আবেলিলৈ আমাৰ যিহেতু আমাৰ এইবাৰ 29তম সভা মহোৎসৱ, গতিকে 29খন পতাকাৰে আমাৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা 29খন পতাকা উত্তোলন কৰা হয়। আৰু এতিয়া সন্ধিয়া আমাৰ হ'ব মন্দিৰৰ বন্তি প্ৰজ্বলন অনুষ্ঠান, দ্বাৰ উন্মোচন। এইবিলাকৰ কাৰণে আমাৰ এতিয়া আমাৰ বিশিষ্ট ব্যক্তিসকল আহি পাইছে। আমি খন্তেক পিছতে আমি মন্দিৰৰ দ্বাৰ উন্মোচন আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিম। আৰু নিশা ঠিক 8 বজাৰ পৰা জাগৰাৰ বাসুদেৱ ভাৱৰীয়াৰ দ্বাৰা অজা পৰিৱেশন কৰা হ'ব। আজিৰ অনুষ্ঠানটো আমাৰ ইমানেই। তিনিদিনীয়া কাৰ্যসূচী আমাৰ তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ এই সভা মহোৎসৱ পালন কৰা হৈছে। আজি আছিল প্ৰথমটো দিন। অহাকালি আমাৰ বাৰ্ষিক হোম 1000 আহুতিৰে আমাৰ হোম কৰা হ'ব। আৰু নিশা আমাৰ ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আছে। অহাকালিৰ এইটো অনুষ্ঠান। কেমেৰা পাৰ্চন দীপু দাসৰ সহযোগত কৃষ্ণকান্ত বৈশ্যৰ ৰিপৰ্ট, পি নিউজ আছাম। আপুনিও ভুগিছে নেকি যিকোনো গাঁঠিৰ বিষ, বাত বিষ, পেৰালাইচিছ, ছালৰ বগা বেমাৰ, কঁকালৰ বিষ, ডিঙিৰ বিষ, স্লিপ ডিস্ক, চেৰেব্ৰেল পালচি, ফেচিয়েল পালচি ইত্যাদিৰ সমস্যা? তেন্তে এতিয়াৰ পৰা চিন্তাৰ প্ৰয়োজন নাই। আজিয়ে যোগাযোগ কৰক জ্যেষ্ঠ ফিজিঅ' চিকিৎসক ডাক্তৰ ফাইজনুৰ আহমেদৰ সৈতে আৰু লাভ কৰক উন্নত মানদণ্ডৰ চিকিৎসা। ঠিকনা এজাইল হাস্পাতাল, জয়ানগৰ চাৰিআলি, বেলতলা। কিয়ৰ ফিজিঅ' প্লাছ, হাটগাঁও, পাঞ্জাবাৰী। কিয়ৰ ফিজিঅ' প্লাছ, চিজুবাৰী, হাতীগাঁও। আয়ুষ এণ্ড ফিজিঅ' ক্লিনিক, হাজো। যোগাযোগ কৰক 8638611836 আৰু বুক কৰক আপোনাৰ এপইণ্টমেণ্ট।